নমস্কাৰ সকলোকে আৱাৰ এডুকেশ্যন চেণ্টাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 1 অসমৰ ইতিহাস প্ৰাক ঐতিহাসিক যুগৰ পৰা দ্বাদশ শতিকালৈ। ইয়াৰে আজি প্ৰশ্নোত্তৰখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈছে, যিসকলে ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই অৰ্থাৎ অনুশীলনী 1 আৰু 2খিনি দিয়া আছে, সেইখিনি যদি উত্তৰখিনি চোৱা নাই ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে অনুশীলনী 3 নম্বৰৰ পৰা 3 নম্বৰত দিয়া আছে যে কেৱল উত্তৰটো লিখা। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে, ৰুক্মিহৰৰ নাটকৰ ৰচক কোন? ইয়াৰ উত্তৰটো লিখিম যে ৰুক্মিহৰৰ নাটকৰ ৰচক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। খ নম্বৰ প্ৰশ্নটো কৈছে যে শিশুপাল কৰ ৰজা? ইয়াৰ উত্তৰটো লিখিম যে শিশুপাল চেদি ৰাজ্যৰ ৰজা, এনেকৈ লিখিম। ক নম্বৰটো যে বৰ্তমানৰ শদিয়া অঞ্চলত থকা প্ৰাচীন ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো লিখিম যে বৰ্তমান শদিয়া অঞ্চলত থকা প্ৰাচীন ৰাজ্যখনৰ নাম কৌণ্ডিল্য বা বিদৰ্ভ ৰাজ্য, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে খ নম্বৰটো যে ভীষ্মকৰ ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো লিখিম যে ভীষ্মকৰ ৰাজ্যখনৰ নাম কৌণ্ডিল্য, এনেকৈ লিখিম। নম্বৰ প্ৰশ্নটো যে ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ বাৰ্তা প্ৰেৰণ কৰা ৰাজপুৰোহিতগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো লিখিম যে ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ বাৰ্তা প্ৰেৰণ কৰা ৰাজপুৰোহিতগৰাকীৰ নাম হৈছে বেদনিধি, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে প্ৰথম নম্বৰটো যে কুমাৰ হৰ নামৰ কাব্য পুথিখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো লিখিম যে কুমাৰ হৰ নামৰ কাব্য পুথিখনৰ ৰচক হৈছে চন্দ্ৰ ভাৰতী, এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত দ্বিতীয় নম্বৰটো যে ঊষা অনিৰুদ্ধৰ বিবাহক লৈ পীতাম্বৰ দ্বিজে ৰচনা কৰা কাব্য পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে ঊষা অনিৰুদ্ধৰ বিবাহক লৈ পীতাম্বৰ দ্বিজে ৰচনা কৰা কাব্য পুথিখনৰ নাম হৈছে ঊষা পৰিণয়, এনেকৈ লিখিলে হৈ যাব। পৰীক্ষা নম্বৰটো যে বাণ ৰজাৰ উপস্যা দেৱতা কোন আছিল? ইয়াৰ উত্তৰটো লিখিম যে মহাদেৱ আছিল, এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নটো দিয়া আছে নম্বৰটো যে চিত্ৰলেখা কোন? ইয়াৰ উত্তৰটো লিখিম যে চিত্ৰলেখা হৈছে ঊষা দেৱীৰ সখীয়েক, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো যে বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সংঘটিত যুদ্ধখনক কিয় হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়? ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সমঘটিত যুদ্ধখনত বাণৰ হৈছে হৰ অৰ্থাৎ মহাদেৱে আৰু অনিৰুদ্ধৰ হৈ হৰি অৰ্থাৎ শ্ৰীকৃষ্ণই যুদ্ধ কৰিছিল, সেয়েহে এই যুদ্ধক হৰিহৰৰ যুদ্ধ বুলি কোৱা হৈছিল, এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত 3 নম্বৰত যে চমু টোকা লিখা। ইয়াৰে প্ৰথম আমাৰ ক নম্বৰটো দিয়া আছে যে বাণ ৰজা, ইয়াৰ উত্তৰখিনি লিখিব লাগিব এনেকৈ যে বাণ ৰজা আছিল দৈত্যৰাজ বলিৰ পুত্ৰ, তেওঁ বৰ পৰাক্ৰমী আছিল। বাণ ৰজা শিৱৰ পৰম ভক্ত আছিল। তেওঁ বৰ্তমানৰ তেজপুৰ নগৰত থকা মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰোৱাইছিল, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত খ নম্বৰত দিয়া আছে যে ভীষ্ম ৰজা। ইয়াৰ উত্তৰখিনি লিখিম যে ভীষ্ম কৌণ্ডিল্য ৰাজ্যৰ প্ৰবল প্ৰতাপী ৰজা আছিল। শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণী তেওঁৰে জীয়ৰী আছিল। তাৰপিছত গ নম্বৰ আমাৰ প্ৰশ্নটো দিয়া আছে যে হৰিহৰৰ যুদ্ধ। ইয়াৰ উত্তৰখিনি লিখিম এনেকৈ যে ঊষা দেৱীয়ে সখীয়েক চিত্ৰলেখাৰ সহায়ত শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধৰ লগত গন্ধৰ্ব বিবাহ কৰে। এই কথা বাণ ৰজাই গম পাই অনিৰুদ্ধক বন্দী কৰি থয়। শ্ৰীকৃষ্ণই এই কথা গম পাই নাতিনীয়েক উদ্ধাৰ কৰিবলৈ বাণ ৰজাৰ ৰাজ্যত উপস্থিত হ'লহি। শ্ৰীকৃষ্ণৰ লগত বাণ ৰজাৰ যুদ্ধ হ'ল আৰু এই যুদ্ধত বাণৰ সাপেক্ষে স্বয়ং শিৱ বাবা মহাদেৱেও শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিছিল, সেইবাবে এই যুদ্ধক হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়, এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছতো তাৰপিছত আমাৰ দিয়া আছে যে ৰুক্মিণী। ইয়াৰ উত্তৰখিনি লিখিম যে ৰুক্মিণী হৈছে শ্ৰীকৃষ্ণৰ পত্নী তথা ভীষ্মক ৰজাৰ পুত্ৰী। তেওঁক তেওঁৰ ককায়েক ৰুক্মবীৰে চেদি বংশৰ ৰজা শিশুপালৰ লগত বিয়াৰ কথা ভাবিছিল, কিন্তু ৰুক্মিণীয়ে দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণক স্বামীৰূপে পাবলৈ আশা কৰিছিল, সেয়ে তেওঁ ৰাজপুৰোহিত বেদনিধিৰ হতুৱাই এই বাৰ্তা প্ৰেৰণ কৰিছিল। শ্ৰীকৃষ্ণই এই প্ৰস্তাৱত মান্তি হৈ ৰুক্মিণীক সমন্বয়ৰ সভাৰ পৰা হৰণ কৰি লৈ যায়, এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি আমাৰ দিয়া আছে যে অনুশীলনীখিনি ইয়াৰ পিছৰখিনি অনুশীলনী ইয়াৰে প্ৰথম দিয়া আছে যে 1 নম্বৰত একোটিকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে
বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ উত্তৰটো লিখিম যে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্প বৰ্মন। খ নম্বৰ প্ৰশ্নটো কৈছে যে বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি? ইয়াৰ উত্তৰটো লিখিম যে বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে ভাস্কৰ বৰ্মন। ক নম্বৰটো যে হংসবেগ কোন? ইয়াৰ উত্তৰটো লিখিম যে হংসবেগ এজন কৰ্তকী আছিল। তাৰপিছত খ নম্বৰটো যে হৰ্ষবৰ্ধনে ৰাজত্ব কৰা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো লিখিম যে হৰ্ষবৰ্ধনে ৰাজত্ব কৰা ৰাজ্যখনৰ নাম আছিল গৌড় ৰাজ্য। 9 নম্বৰ প্ৰশ্নটো যে শশাংক কোন ৰাজ্যৰ ৰজা আছিল? ইয়াৰ উত্তৰটো লিখিম যে শশাংক গৌড় ৰাজ্যৰ ৰজা আছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে প্ৰথম নম্বৰ প্ৰশ্নটো যে ভাস্কৰাব্দ মানে কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে ভাস্কৰাব্দ মানে হৈছে ভাস্কৰ বৰ্মনে ৰাজত্ব কৰা কালছোৱা। তাৰপিছত দ্বিতীয় নম্বৰটো যে হিউৱেন চাঙে লিখা ভ্ৰমণ কাহিনীখনৰ নাম কি? ইয়াত লিখিব লাগিব যে হিউৱেন চাঙে লিখা ভ্ৰমণ কাহিনীখনৰ নাম হৈছে চি হচৌকি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে পৰীক্ষা নম্বৰ প্ৰশ্নটো যে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ উত্তৰটো লিখিম যে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা হৈছে অৱন্তী কুমাৰ বা শালস্তম্ভ। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ৰাজ্যমতীক কালৈ বিয়া হৈছিল? ইয়াৰ উত্তৰটো লিখিম যে ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিয়া হৈছিল। 9 নম্বৰটো যে নেপালত থকা পশুপতি মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো লিখিম যে নেপালত থকা পশুপতি মন্দিৰ ৰাজ্যমতীয়ে নিৰ্মাণ কৰিছিল। 10 নম্বৰটো যে শালস্তম্ভসকলৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াত লিখিম আমি যে হৰূপেশ্বৰ। এনেকৈ লিখিলে হৈ যাব। 18 নম্বৰটো দি আছে যে পাল বংশৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ উত্তৰটো লিখিব লাগিব যে পাল বংশৰ প্ৰতিষ্ঠাতা আছিল ব্ৰহ্মদেৱ। 2 নম্বৰ প্ৰশ্নটো কৈছে যে কঞ্জৰ ৰজাৰ ৰাজত্বকালৰ পৰা কামৰূপ ৰাজ্য কামৰূপ কমতা নামেৰে পৰিচিত। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে সন্ধ্যা ৰজাৰ ৰাজত্বকালৰ পৰা কামৰূপ ৰাজ্য কামৰূপ কমতা নামেৰে পৰিচিত হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে ইয়াৰ পিছৰখিনি 18 নম্বৰটো যে তুৰ্জয় নগৰলৈ কোনজন ৰজাই ৰাজধানী স্থানান্তৰিত কৰিছিল? ইয়াৰ লিখিব লাগিব যে তুৰ্জয় নগৰলৈ ৰত্নপাল ৰজাই ৰাজধানী স্থানান্তৰিত কৰিছিল। এনেকৈ লিখিলে হয়। তাৰপিছত প্ৰশ্নখিনি দি আছে 2 নম্বৰখিনি যে চমুটোকা লিখা। ইয়াৰ প্ৰথম ক নম্বৰটো আমাৰ দি আছে যে ৰাজ্যমতী হৰ্ষবৰ্মাৰ যি আছিল। ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱে বিয়া কৰাইছিল। মহাৰাণী ৰাজ্যমতীয়ে নেপালত বিখ্যাত পশুপতি মন্দিৰ নিৰ্মাণ কৰাইছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দি আছে যে আমাৰ অমৃতপ্ৰভা। এইটো লিখিব লাগিব অমৃতপ্ৰভা কামৰূপৰ ৰজা পাল বৰ্মনৰ জীয়েক আছিল। কাশ্মীৰৰ ৰজা মেঘবাহানে অমৃতপ্ৰভাক সমন্বয়ৰ সভাত বিয়া কৰাইছিল। অমৃতপ্ৰভাই কাশ্মীৰত অমৃত ভৱন নামৰ বিদেশী ভিক্ষুসকলৰ বাবে এটা বৌদ্ধ বিহাৰ নিৰ্মাণ কৰাইছিল। অমৃতপ্ৰভাই কামৰূপৰ পৰা স্তন্যপা নামৰ এটা বৌদ্ধ ধৰ্মগুৰুক কাশ্মীৰলৈ লগত লৈ গৈছিল। কাশ্মীৰত তেওঁ স্তপা নামৰ এটা স্তূপ নিৰ্মাণ কৰাইছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰখিনি শ্ৰীহৰ্ষ। এইটো লিখিব লাগিব যে শ্ৰীহৰ্ষ শালস্তম্ভ বংশৰ ৰজা আছিল। তেওঁক শ্ৰীহৰ্ষ বা শ্ৰীহৰ্ষ বৰ্মা বুলি জনা গৈছিল। তেওঁৰ জীয়েক ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱে বিয়া কৰাইছিল। শ্ৰীহৰ্ষৰ মৃত্যুৰ পিছত তেওঁ স্থাপন কৰা বিশাল সাম্ৰাজ্যত ভাঙন আৰম্ভ হয় আৰু কামৰূপৰ গৌৰৱ ভালেখিনি হ্ৰাস হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছতো পুষ্য বৰ্মন। এইটো লিখিম যে পুষ্য বৰ্মন বংশৰ আদি ৰজা আছিল। পূৰ্ব বৰ্মন গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। এলাহাবাদ প্ৰশাস্তিত পুষ্য বৰ্মন আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে বহুলভাৱে উল্লেখ আছে। কামৰূপৰ ৰজা পুষ্য বৰ্মনে সম্ভৱতঃ গুপ্ত সম্ৰাটৰ বৰ্ষতা স্বীকাৰ কৰিছিল। তাৰপিছতটো দিয়া আছে আমাৰ হিউৱেন চাং। এইটো লিখিম যে হিউৱেন চাং চীনা পৰিব্ৰাজক আছিল। এওঁ বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ত থকা সময়ত ভাস্কৰ বৰ্মনৰ আক্ৰমণ ক্ৰমে কামৰূপলৈ আহিছিল। হিউৱেন চাঙে এমাহৰ অধিক কাল কামৰূপত আছিল। হিউৱেন চাঙৰ ভাৰতত ভ্ৰমণ সম্পৰ্কে লিখা চিউকি নামৰ গ্ৰন্থত কামৰূপ ৰাজ্যৰ
বিৱৰণ বহলভাৱে লিখা আছে এইখিনি লিখিলে বা এনেকৈ লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি 3 নম্বৰ প্ৰশ্নটো অৰ্থাৎ 1 নম্বৰ যুগ এলাহাবাদ শিলাশিল্পীৰ গুৰুত্ব কি ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে এলাহাবাদ শিলাশিল্পীৰ কামৰূপ ৰাজ্যৰ নাম ঐতিহাসিকভাৱে উল্লেখ আছে এলাহাবাদ শিলালিপিত অসমত দবাক নামৰ এখন ৰাজ্য থকাৰ কথা উল্লেখ আছে এনেকৈ লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নটো দিয়া আছে মুছলমানৰ প্ৰথম আক্ৰমণৰ এটি ফলাফল লিখা ইয়াৰ উত্তৰখিনি লিখিম যে মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল 1207 খ্ৰীষ্টাব্দত তেতিয়া আক্ৰমণকাৰী আছিল মহম্মদ ইবন বতিয়াৰ খিলাঞ্জী পৃথুৰজাই বখতিয়াৰ খিলাজীৰ সৈতে হোৱা যুদ্ধত বন্দী হোৱা মুছলমান সেনাসকলক কামৰূপ ৰাজ্যত নিজাজীকৈ থাকিব দিছিল ইয়েই আছিল অসমলৈ মুছলমানসকলৰ প্ৰথম আগমন তাৰপিছৰ প্ৰশ্নটো দি আছে যে ভাস্কৰ ধৰ্মনৰ ৰাজত্বকালৰ বিষয়ে জানিবলৈ সহায় লোৱা 4টা সমলৰ নাম লিখা ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে ক নম্বৰত লিখিম যে নিধানপুৰ তামৰ ফলি খ নম্বৰত লিখিম যে ডুবিৰ তামৰ ফলি 3 নম্বৰ অৰ্থাৎ গড় লিখিম যে পণ্ডিত বাণভট্টৰ ৰচিত হৰ্ষচৰিত আৰু হিউৱেন চাঙৰ চিউকি তাৰপিছত খ নম্বৰত লিখিম যে নলন্দাত পোৱা মাটিৰ মহৰ এইকেইটা লিখি দিলে হৈ যাব এই 4টা তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত কামৰূপ ৰাজ্যৰ 4খন ৰাজধানীৰ চহৰৰ নাম লিখা ইয়াৰ ক নম্বৰত লিখিম যে প্ৰাগজ্যোতিষপুৰ খ নম্বৰত লিখিম যে কমতাপুৰ তাৰপিছত ক নম্বৰত লিখিম যে আমি দুৰ্জয় আৰু খ নম্বৰত লিখিম যে কামৰূপ নগৰ এই 4খনৰ নাম লিখি দিলে হৈ যাব তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো যে কানাই বৰশী বোৱা শিলালিপিত কি লিখা আছে ইয়াৰ উত্তৰটো লিখিব লাগিব যে কানাই বৰশী বোৱা শিলালিপিৰ পৰা অনুমান কৰিব পাৰি যে প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল কামৰূপ নগৰ এইখিনি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নখিনি দিয়া আছে শেষৰখিনি 8 নম্বৰখিনি যে প্ৰশ্নখিনি ক অংশৰ লগত খ অংশ মিলোৱা ইয়াৰে প্ৰথমটো দিয়া আছে যে আমাৰ ক অংশ আৰু খ অংশ দিয়া আছে যে এলাহাবাদ ফস্তি ইয়াত আমি খ অংশ মিলাই দিম যে গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তই খোদিত কৰিছিল তাৰপিছতটো দিয়া আছে তবকা ইটো মিলাই দিম যে কপিলী উপত্যকাত অৱস্থিত এখন ৰাজ্য তাৰপিছত দিয়া আছে যে কৰ্ণ সুবৰ্ণ ইটো মিলাই দিম যে আমি গৌড়ৰ ৰাজধানী তাৰপিছত ৰত্নপাল ইটো মিলাই দিম যে পাল বংশৰ এজন ৰজা তাৰপিছত ত্যাগ সিং এইটো আমি মিলাই দিম যে শালস্তম্ভ বংশৰ শেষ ৰজা তাৰপিছতটো দিয়া আছে যে আমাৰ নিধানপুৰ তামৰ ফলি ইটো মিলাই দিম যে কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে খোদিত কৰিছিল ইয়াৰ লগত আমি মিলাই দিম আজিলৈ ইমানে আছিলে ধন্যবাদ